হেল্ল' এভৰিৱান, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি আকৌ এটা ৰেচিপিৰ ভিডিঅ' লৈ আনিছো। ৰেচিপি আৰু ন আজি বনাব গৈ আছো কি কয় সুইট কৰ্ণ। আমাৰ এই খাই বহুত ভাল পায়। সেইদিনাখন জানানে ইমান কণ যি কফি কাপটো যে কফি খোৱা কাপটো সেইটোত দিছে হা, তাকো ফুলকেও নহয়, কফি খোৱা কাপটোতো ফুল হোৱা নাই, সিমান কণ সুইট কৰ্ণত 50 টকা লৈছে। সেইকাৰণে বোলো নাই, এবাৰ ঘৰতে বনাই খাম। আৰু এয়া মাকৈ, 3টা মাকৈ কেইটা আনিছেগে? 3টা 20 টকা। তিনটা মাকৈ আনিছে 20 টকা। তেনেহলে ভাবক সেই কফি কাপটোত কিমান কণ ধৰে। সেইকণতে লৈছে 50 টকা, আৰু আমি 3টা মাকৈ লৈ আনিছো 20 টকাত। এতিয়া সেইকাৰণে বোলো নাই, আজি ঘৰতে ট্ৰাই কৰি চাম। কিন্তু মাকৈকেইটা কোমলীয়া, এইটো এনেই পুৰি খাবলৈ ভাল নহব ন? এই ভাল হ'ব, মিঠা মিঠা লাগিব, ভাল লাগিব। পুৰি খাই ভাল লাগিব এনেই। কিন্তু বেছি হেৰিও নহয়। ইমান কোমলীয়াও নহয় বাৰু। কিন্তু এনেকে খাই বেছি ভাল লাগিব ন? গতিকে বলক ভিডিঅ'টো চাই থাকিব শেষলৈকে, কেনেকৈ কি কৰো, কেনেকৈ বনাও। আৰু যোনে যোনে খাই ভাল পায় তেওঁলোকে শিকিও লব, বনাব পাৰিব, হয়নে নাই? এতিয়া এয়া মাকৈকেইটা প্ৰথমতে সিজাই লম। আৰু মাকৈটোক বহুতে গোমধান বুলিও কয়, গতিকে দুইটাই কৈ দিছো। প্ৰথমতে অকনমান সময় সিজাই লম। কি কয়? গুট্টা বুলিও কয়। হয় নেকি? সিজাই হোৱাৰ পিছত প্ৰথমতে ইয়াত দি দিলোঁ বাটাৰ বেছিকৈ দিলে খাবলৈ বিৰাট টেষ্টি হয়। আৰু তাৰপিছত দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি, আৰু লগতে ব্লেক চল্ট। হোৱাইট চল্টটো দিব পাৰে, কিন্তু ব্লেক চল্ট দিলে খাবলৈ বেছিকৈ সোৱাদ হয়। আৰু শেষত দি দিলোঁ এয়া অকণমান টমেটো কেচাপ। যিহেতু সুইট কৰ্ণ, অকণমান মিঠাটো হ'বই লাগিব। টমেটো কেচাপটো দিলে ধুনীয়া টেঙা মিঠা ফ্লেভাৰ এটা আহে। আৰু লগতে দি দিলোঁ এয়া কেঁচা জলকীয়া। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু দেখিছেনে, বাটাৰটো ভালকৈ গলি যোৱা নাইকিয়া। যিহেতু ঠাণ্ডাৰ দিন, বাটাৰ সহজে গলি নাযায়েই। তাতে সুইট কৰ্ণখিনিও সিজোৱা মোৰ অকণমান সময় হৈ গ'ল। ভিডিঅ' কৰি থাকোঁতেই অকণমান সময়ে হৈ গ'লগৈ। আচলতে গৰমে দি দিব লাগে, তেতিয়া ধুনীয়াকৈ গলিও যায়। আৰু গৰম হৈ থাকিলে ঠাণ্ডাত খাবলৈও ভাল লাগে। পিছে মোৰ আজি অকণমান ঠাণ্ডা হৈ গৈছিলে, মানে সোনকালে বস্তুখিনি দি পেলাই মিক্স কৰি দিব লাগে। আৰু এয়া আমাৰ সুইট কৰ্ণ ৰেডি হৈয়ে গ'ল। খাবলৈও বিৰাট টেষ্টি আছিল। এবাৰ ট্ৰাই কৰি চাবচোন। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো একেবাৰে সৰু আছিলে। বাৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই।